Hey guys, welcome to my YouTube channel. আপোনালোক সকলোকে মই প্ৰথমে মোৰ চেনেলত স্বাগত কৰিছো আৰু মোৰ প্ৰথম এই চেনেল হয় আৰু মই আজি প্ৰথমে ভিডিও বনাইছো আৰু আপোনালোকে খুব আদৰণি ল'ব মোৰ ভিডিওটো মোৰ বহুত ভাল লাগিব আৰু এতিয়া আমি বেমাৰীৰ পৰা ওলাই আছো গতিকে আপোনালোকে চাই থাকক তেল চেল ভৰোৱা হ'ল আৰু হেলমেট এটা লগা চিগাৰেট খুলিলো Había subido la marico en un paella. Hey, ৰব মই কথাটো কৈ দিওঁ আচল কথাটো হ'ল যে মই গোগামুখত গৈ থকা কাৰণটো হ'ল TMPK Youth Festival 2023 2 ফেব্ৰুৱাৰীৰ পৰা চলি আছে গতিকে আজি 5 ফেব্ৰুৱাৰী লাষ্ট নাইট সানডে হয় গতিকে মই এই ঠাইলৈকে গৈ আছো আপোনালোককো দেখাম আমি গোগামুখ পালো এতিয়া গোগামুখৰ পৰা বেছি দূৰ নাই গোগামুখ পায়ে আৰু অলপ মানে বাস 15-10 মিনিট মান গলে আমি জায়গাটো পাই যাম আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে আমি গোগামুখৰ পৰা ইউথ ফেষ্টিভেলৰ গেটলৈ এন্ট্ৰি কৰি লৈছো আৰু ইয়াত যে ইমানে দুলিবালি মানে কি যে কম যিবিলাক মানুহে হেলমেট বাইক চলালে হেলমেট নিপিন্ধাকে গৈছে ইহঁতে মানে ইমানে দুলি পৰিছে ইহঁতৰ লগত মানে কি ক'ম আৰু মই বঙা চিঙা হয়তো এটা হেলমেট আনিছিলোঁ বুলি মই বাচি গ'লোঁ কিন্তু হ'লেও মোৰ গিলাচটো অলপ বেয়া আছিলে এইটো কাৰণে মুখত বালি বহুত দুলি সোমাইছিলে হ'লেও বাচি আহিলোঁ আৰু বাছ জেগাত পাই গ'লো ভাই মানে ইয়াতে কি কম মানে ইমানে মানুহ মানে গাড়ী তবলৈ নাই মানে ইমান মানুহ আজিলৈকে মই দেখা নাই ফাৰ্ষ্ট টাইম মই দেখিছোঁ গতিকে আপোনালোকে চাই আহি পালোঁ আমি এতিয়া ফাংচন চাম হ'ল হেলমেট দেমেট তাৰ মানে যতে ততে হেলমেটটো তব নোৱাৰিতো কাৰণ বাইচান্স কোনোবাই লৈ গ'লেতো ইমান দুলি বালিৰ পৰা যেনে তেনে বাচি আহিছিলোঁ হেলমেটটোৰ কাৰণে আৰু হেলমেট নাথাকিলেতো মানে ঘূৰি যোৱাটো মানে বৰ বেয়া অৱস্থা হ'ব এইটো গতিকে মানে হাততে লৈ যাওঁ আৰু হেলমেটটো লৈ ফুৰিছোঁ আৰু আৰে ভাই আমি এতিয়া পেট ভৰাকে খাই লওঁ তাৰপিছতে দেখা যাব হাই গাইছ আপোনালোকে সঁচাকৈ মানে আচৰিত হ'ব ইমান মানুহ আহিব বুলি মই সঁচাকৈ ভবাই নাছিলোঁ এই বস্তুৱে বহুত দাম আছে বোলে খাবলৈ মনে নাইকিয়া হৈছে হ'লেও খাবলৈ চেষ্টা কৰিম কিবা এটা ন যিহেতু আমি কাম কৰি আহিছোঁ ডিউটিৰ পৰা একো নোখোৱাকৈ আহিছোঁ আমি দেই বহুত কষ্ট কৰি আহিছোঁ ভাই ইমান মানুহ কেতিয়াও দেখা নাই দেই এই কৈ দে কিবা এটা কৈ দে ভাই भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी গাইছ আৰু লগতে আমি এতিয়া যাম হোটেলত কিবা এটা খাই আহিব লাগিব যিহেতু আমি ডিউটিৰ পৰা আহিছোঁ আৰু লগে আপোনালোকে দেখিব পাবি এতিয়া এয়া হৈছে কুকুৰা মাংস হাঁহ মাংস লোকেল চব হয় আপোনালোকে ইয়াৰ পৰা পৰীক্ষা কৰি দিয়া আছে আৰু লগতে ইয়াত গাহৰি মাংস আছে চব আছে আপোনালোকে যি পচন্দ আছে এইটোৱে খাব পাবি আৰু লগতে ইয়াৰ গাহৰি মাংসৰ পৰা ধৰি ইয়াৰ আদি চব বহুত যিকোনো বস্তু যি পচন্দ আছে আপোনালোকে খাব পাৰিব
আৰু আপোনালোকক কি ক'ম মই আমি হোটেলত সোমালোঁ মানে ইয়াতে ভাত পানীটো খাই লওঁ বুলি আৰু ইয়াত বস্তু পাবলৈ টান পালোঁগৈ মানে বস্তু একদম মানে শেষ হৈ গৈছে মানুহ একদম মানে ইমানে চেল হৈছে আৰু আমি ডিনাৰ কৰিহে ডাইৰেক্ট আমি মিচিং এক্ট্ৰেছ ডিম্পল দলে তাইক অলপ কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু অলপ টাইম দিলে বহুত ধন্যবাদ থেংক ইউ আৰু আমাৰ ডিম্পল দলে বাইদেৱে কি ক'লে Thank you so much ডিম্পল দলে ভা আৰু আপুনি ইমান ব্যস্ততা সময়তো আপুনি অলপ সময় দিয়ে thank you so much আৰু আপুনি সো গাইস আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেলত আপোনালোকে দেখিছে চাগে মই আৰু প্ৰতিটো ভিডিঅ' মই বস্তু দেখাব পৰা নাই কিয় কাৰণ যেহেতু আমাৰ যিটো মানুহবিলাক ব্যস্ত হৈ আছে আৰু ইমান মানুহ আহিছে মানে ক'ব পৰা নাই মানে ইমানেই মানুহ আহিছে আৰু যিমানটো দেখাব পায় আৰু আমাৰ জনপ্ৰিয় মিচিঙৰ আমাৰ অভিনেত্ৰী ডিম্পল দলে তাইক লগ পালোঁ আৰু তাৰ লগত অলপ কথা পাতিলোঁ তাইও টাইম দিব নোৱাৰিলে মানে তাই ব্যস্ত আছিলে নিজৰ ইয়াৰ দোকান আছিলে লগ পাবলৈ আৰু এজন আছে বা আৰু কেইজন মানুহ আছে বাৰু চাওঁ কিমান লগ পাওঁ আৰু যিসকলক লগ পাইছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক মোৰ ভিডিঅ' শেষৰ এইটো কি ষ্টাইলৰ বাবান্দা চাই লচোন আপোনালোকে চাই কেনে লাগিছে এইটো জনাব আৰু এই লাইটিংটো এনেকুৱা ধুনীয়াকৈ দিছে এটা বহুত ভাল লাগে বহুত ধুনীয়া আছিলে আৰু আপোনালোকে এইটো দেখিছে নহয় এইটো হৈছে গাংগিং আমি য'ত দেখি আমি পূজা পাঠ কৰোঁ আৰু এয়া চাওক আপোনালোকে আৰু লগতে আপোনালোকে এই গেটত যে চাইছে নহয় ফটোবিলাক যে এইবিলাক হৈছে আমাৰ মিচিং সমাজৰ ডাঙৰ মানুহবিলাকৰ ফটো য'ত নেকি আমাৰ মিচিং সমাজৰ কাৰণে কাম কৰি গৈছে আজি আকৌ নেক্সট ডে গুড মৰ্নিং আজি কালি ফাংচন চালোঁ আপোনালোকেও চালে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব